আহক মানুহৰ সংগমনটো কিমান চাব পাৰে আপোনালোকে এয়া মানুহৰ শিৱ বাবাৰ দৰ্শনত এয়া আশীৰ্বাদ ল'বলৈ কিমান হেল্ল' নমস্কাৰ আজি সকলোকে স্বাগতম জনাইছোঁ নাৰিকলি মন্দিৰত আজি আমি এটা নতুন ব্লগৰ সৈতে মই বাপুৱে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু যদি চেনেলটোত নতুনকৈ আহিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰে কৰিব নকৰে না रुको जरा सबर करो কাৰণ প্লিজ ভিডিঅ'টো চাব আজি এটা নতুন ভিডিঅ' নহয় আগতে বনাইছোঁ ভিডিঅ'টো কিন্তু ইটানো কথা এটা কওঁ ই কৈছে কেমেৰা বেয়া নহয় সিয়ে বেয়া কাৰণ সি ক'লা কেমেৰা আজি হেৰি 108 আৰু ফ্ৰণ্ট কেমেৰা 16 ই অলপমান বেছি হেৰি দেখাৱে মানে নিজকে বহুত টেলেণ্ট থকা মানুহ বুলি ভাবে ই কিন্তু মহামূৰ্খ कौन है ये लोग कहाँ से आते हैं আমি এটা চলিক দেখাম কি কৈ আছে কেমেৰাটো বেয়া ইটানে গম পালোঁ কেমেৰা বেয়া নহয় কাৰণ সিয়ে বেয়া কি হৈছে একদম ক'লা মলা কেমেৰাক দুখ দিছে ই কৈছে মোৰ ফটো কিয় ভাল নহয় ক'ত ভাল হ'ব কালাৰ চাচোন কি জানো নিগ্ৰু হে এনেকুৱা কালাৰত আৰু কেমেৰাক বেয়া বুলি ক'ব আহিছা চাইনিজ মোবাইল বুলি ক'ব আহিছা এইগিলা কিবা খোৱা কৰ বেবী ক্ৰীম বগা হাবি অকণমান আমি অলপ বেলেগ জেগা দেখাওঁ বুট খাব যাবি এইফালে বুট খাব যা এইফালে আজো কি যেন তেন ক'লা পি বগা হ'ব আজিকালি ৰিলচ ইনষ্টা এনে কি উলি গৈছি নে একদম তাতে চাবাই ভাল কি কম এই পৰিৱেশটো বঢ়িয়া আৰু আপোনালোক দেখাই আছে মানুহ সগমক আৰু ইয়াৰ পৰা আহোঁ তাৰপিছত আমি দেখাই আছোঁ তেওঁলোকক বাকী যেন তেন ইয়াতে আহি ভাল লাগছি কিয় ভাল লাগছি জানানে ভগৱানক লগ নাপালোঁ তাৰমানে এনেই प्यारी समझ गई ঘৰত মই ঘুমাই আছিলোঁ ৰাতিপুৱা তাৰ পৰা ই গেল যাই মোক জগে লৈছি কোৱাৰ বোলে মন্দিৰত আহে মই বোলো কৈ দেখা কৈছে যাম গম পালোঁ ইয়াকেহে বেলেগে লৈছি এতিয়া ময়ো পইচা চইচা নাই ঘৰত যাই এটা ধাৰ কৰি দিব লাগিব যি দেখা গৈছি আৰু আমি কিছুমান নহয় আমি অলপ জনাই আছোঁ গৰু এয়া গৰু আমি এটা বুট নিজে খাব পৰা নাই ই অকেলি নিয়াৰ মাথা মাৰিছে একবাৰে পলিথিন এটা ক'ত পাওঁ মাকে কৈছে বাবু দুটামান বুট লৈ মাছ কেলি নিব লাগিব সেইকাৰণে ই বুট লোৱাত ব্যস্ত পলিথিন পালি নাই বাবু পলিথিন পালি নাই নাপালি পলিথিনটো ডিমা কি লাজতে কমা ডিমা দা আমি লাইন বাজিব লাগিব নে কিবা মন্দিৰত আমি দৰ্শন হৈ আহিলোঁ আৰু আহি এতিয়া আমি এটা বস্তু দেখি আছোঁ আপোনালোক বস্তু নহয় আমাৰ শিৱ বাবাৰে চাহন নে কি বোলে এইটো মই নাজানো আপোনালোকে কমেণ্টত জনাব এয়া কি বুলি কয় এইটোক আপোনালোকে কমেণ্টত জনাব আৰু ই কৈছে কি হয় তাতে ক'লি তাকে হৈ যায় যি কয় তাকে হৈ যায় সঁচা ই কৈছে তই মোক ধুই আছা নাই সঁচা কথা কবি কিয় বাছ এনে কিয় কোৱা আকৌ মানুহে আচলকে বুলি ভাবো দেই কি আচলকে এনে কয় কিবা কোৱা নাই কি তাৰমানে এই মানুহ দেখি আছো সঁচাকে কৈছে নেকি সঁচা সিটো যি কয় তাকে হয় ইমান ৰ'দ দিছি মন্দিৰত কিয় আজি জানে না ইয়াৰ এটা খাস কাৰণ আছে মন্দিৰত ই গম পাইছি এইটো বস্তু ই মন্দিৰত পাবই দেখা বেছিকৈ পাই না ইয়াৰ লোভ লাগি যায় কি ভাবে কি জানেনে গাইজ দেখছি না মই কোনটো কথা ক'ব আছোঁ प्यारी समझ गई এইটো নহয় দি
চবে ভাবছে আপি নহয় ই চেণ্ডেল ই চেণ্ডেল চুৰ কৰিব আছিল झूठ बोल रहा है গাড়ী খুন্দালিৰ ব্লক হ'ব নে মেডিকেলতে কৈছে না আৰু কিবা এটা ক ये हिल नहीं करो हाँ চেণ্ডেল চোৰৰ কাৰণেতো অহা নাই ই চেণ্ডেল দিবৰ কাৰণে আমাৰ আইতা মাহঁতে কৈছে গৰুটো কাণৰ কাষত পেলাই যি ক তাকে হয় সুধিব লগা বস্তু বহুত আছে সুধিলে ভগৱানে দিব নাই এনে নেদে ক'ব পৰা নাই কিন্তু সুধিম ভগৱানেও অসহ্যহে হয় নেকি জীৱনত বহুত বস্তু লাগে কিন্তু একো নায়ে গৰুটো কাণৰ কাষত বুলি পায়নে সেই গৰুটোৰ কাণৰ কাষত পৰি পেলাই চব বস্তু পায় কিন্তু জীৱনত ইমান বস্তু লাগে নালগা বস্তু নায়ে সেইকাৰণে নুসুধো গোটেই পৰা লাগে পালি মোক ভাৰতবৰ্ষৰ কাৰণে লাগে ক'তনো দিব কাৰণ মইতো নৰেন্দ্ৰ মোদী হ'ব নোৱাৰোঁ কাৰণ সৰু সুৰা মানুহ আৰু আমি এতিয়া খিচাৰি খাব যাই আছোঁ খিচাৰি নাপায় কৰোঁ পায় আৰু গৰুটো কাণৰ কাষত আমি অলপমান দেৰিকৈ হ'লেও কিবা এটা কৈ থৈ যাম ফৰ্চুনাৰ এখন দিলেও হ'ব বেলেগ নালাগে বা কিমান মানুহ